সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ আহিছো আৰু আজি ভিডিওটো খুব এডিটিং হ'বলৈ গৈ আছে তাই কিবা কিবি বনাব এতিয়া মামা ঘৰলৈ যাব মানে নাহাপটিয়াত মামা ঘৰ এই মামা ঘৰ তো মামা ঘৰলৈ আজি আমাক ইনভাইট কৰিছে কিবা কিবি খাম আমি তাত গৈ আৰু তাই কিবা কিবি লৈ যাব আৰু কিবা কিবি নতুন বস্তু আমি আজি কিবা কিবি ল'ম গতিকে এতিয়া তাই কিবা কিবি বনাব কি কি বনায় সেইখিনি আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিওটো শেষলৈকে থাকিব কি কি হয় আপোনালোক দেখাই যাম চিকেন পকৰাখিনি এতিয়া ৰেডি হৈ গ'লগে আৰু মাহঁতে যিহেতু এতিয়া ৰেডি হ'লে তাৰপিছত সেইকাৰণে ময়ো ৰেডি হৈ লওঁগে কাৰণ বহুত দেৰি হৈ গ'ল তাৰপিছত আপোনালোকে ভিডিঅ'টো দেখাই গৈ থাকিম কি কি আছে তো সেই ভিডিঅ'টো শেষলৈকে চাই থাকক ফাইনেলি এতিয়া মই একেবাৰে ৰেডি আৰু আমি এতিয়া ফটাফট মামাৰ ঘৰলৈ যাব লাগিব কাৰণ অলৰেডি ইমান দেৰি হৈ গ'ল আৰু আপোনালোক আছেনে আমাৰ লগত তো চলো আমাৰ লগত যাওঁ এই ৰাস্তাটো হৈছে বৰহাটৰ পৰা নামৰূপলৈ যোৱা এটা সৰু শ্বৰ্টকাট ৰাস্তা আৰু ৰাস্তাটো খুবেই ধুনীয়া তো আপোনালোকেও এনজয় কৰক আমাৰ লগত আৰু ৰাস্তাটো কেনেকুৱা লাগিলে বাৰু ধুনীয়া নহয়নে আৰু ধুনীয়া লগাটো স্বাভাৱিক যিহেতু সময়টো একেবাৰে আবেলি হৈ আছে আৰু আগলৈ আৰু ধুনীয়া ধুনীয়া কেইটামান ভিউ আছে মানে ৰাস্তাটো দেখিবলৈ খুব ধুনীয়া হৈ আছে গতিকে আপোনালোকে শেষলৈকে আমাৰ লগত থাকক আৰু এই ভিউবিলাক ধুনীয়া ধুনীয়া দৃশ্যবিলাক আপোনালোকে উপভোগ কৰক ফাইনেলি আমি নাহৰকটীয়া টাউন পালোহি আৰু মামা ঘৰত নোসোমাই আমি চিধা টাউনলৈ গুচি আহিলোঁ কাৰণ বস্তু এটা কিনিবলগীয়া আছে কি বস্তু হয়তো আপুনি গম পাইছেই তো চাওঁচোন কেনেকুৱা কি বস্তু কিনিলোঁ আমি কিমান কি চুজ কৰিলোঁ তো চাই থাকক ভিডিঅ'টো আমাৰ লগত এই যে আমি গলিটো পাৰ হৈ আহিলোঁ এই গলিটোত মই মোৰ প্ৰথমটো নাচৰ পৰীক্ষা ইয়াত দিছিলোঁ আৰু ইয়ালৈ আহিলে সেইবোৰ কথা খুব মনত পৰে দোকানখন দেখি হয়তো আপোনালোকে গম পাইছে আমি কোন দোকানলৈ আহিছোঁ আচলতে আজি দাদাই গিটাৰ এখন ল'ব আৰু তাকে ভিতৰত চুজ কৰি আছে কোনখন লয় কোনখন নলয় তো আপোনালোকে চাওক কোনখন গিটাৰ ল'লোঁ আমি বহুত কেইখন গিটাৰ চোৱাৰ পিছত শেষত দাদাই এখন চুজ কৰিলে আৰু গিটাৰখনো খুবেই ধুনীয়া বজাবলৈও খুবেই ভাল আৰু গিটাৰৰ কেইটামান ক্লিপ মই লগাই দিছোঁ গিটাৰখন কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিব গিটাৰখন কেনেকুৱা লাগিলে ধুনীয়া নহয়নে বজাবলৈতো আৰু ভাল আৰু আমি এখন কিনোতে অকণমান দেৰি হ'ল কাৰণ চাব লাগিছিল যে কোনখন ভাল কোনখন বেয়া তো শেষত গৈ পিনে এখন চুজ কৰিলোঁ বহুতে ভাল গিটাৰখন বজাবলৈ আৰু কি কয় আমাৰ দাদায়ো মানে সেই দোকানৰ যিজন ওনাৰ তেওঁৰ লগতো কথা পাতিলে তো তাৰো ক্লিপ
লগাই দিছোঁ চাওকচোন আপোনালোকেও কিনিব পাৰিব দোকানখনৰ পৰা আজি আমি নাহৰকটীয়ালৈ আহিলোঁ নাহৰকটীয়ালৈ আহি এখন গিটাৰ ল'লোঁ দাদাৰ দোকানত নতুনকৈ দোকান খুলিছে আমাৰ নাহৰকটীয়াত আগতে খুবেই অভাৱ হৈ আছিলে এখন মিউজিকৰ দোকানৰ গতিকে আজি দাদাৰ দোকানলৈ আহিলোঁ ফোন কৰি ল'লোঁ আগতে আৰু এখন খুব ধুনীয়া গিটাৰ দাদাই নিজে চইচ কৰি মেলি দিলে দাদাই কিবা এটা ক'ব দোকানখনৰ বিষয়ে নমস্কাৰ মই গৌৰাংগ গগৈ মোৰ দোকানখন নাহৰকটীয়া চেইণ্ট জেভিয়াৰ্ছ স্কুলৰ সন্মুখত আছে G3 মিউজিক ষ্টেচন আমাৰ G3 মিউজিক ষ্টেচনত সকলো ধৰণৰ অসমীয়া বাদ্যৰ লগতে আপোনাৰ ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্টো পোৱা যায় ইয়াত আপোনাৰ এই G3 মিউজিক ষ্টেচন আপোনাৰ উজনি অসমত প্ৰায় 7-8খনমান আছে ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি শিৱসাগৰ ডিগবৈ আৰু আপোনাৰ নাহৰকটীয়া ধেমাজি তেনেকৈ কেইবাখন চহৰতো আছে সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্টে ক'লে যদি অৰ্ডাৰ দিব পৰা যাব সকলো ধৰণৰ আপোনাৰ ইনষ্ট্ৰুমেণ্ট পাব আৰু লগতে ষ্টুডিঅ' ইকুইপমেণ্টছো পোৱা যায় আপোনাৰ চাউণ্ড কাৰ্ডৰ পৰা আৰম্ভ কৰি আপোনাৰ সকলো বস্তু পাব ইয়াত কিন্তু আগতীয়াকৈ ক'বলগীয়া হয় ক'লে আমি আনি দিম আৰু ঠিক আছে আপোনালোকে সকলোৱে আহিব যিবিলাকে সংগীতৰ প্ৰতি ইণ্টাৰেষ্ট আছে আৰু এইটো লাইনত আৰু যিহেতু শিকিব বিচাৰে তেনে দাদাহঁতেও যথেষ্ট সহায় কৰিব পাৰিব গতিকে গিটাৰ বা অন্যান্য যিকোনো ইনষ্ট্ৰুমেণ্ট প্ৰয়োজন হ'লে আপোনালোকে G3 মিউজিক ষ্টেচন নাহৰকটীয়া মৰাণ তিনিআলিত আপোনালোকে সুধিলেও গম পাব বা অকণমান এইফালে চেণ্ট মেৰিজৰ কাষলৈ সোমাই আহিলে আপোনালোকে দেখা পাব ঠিক আছে এতিয়া কথাটো হ'ল গিটাৰ ল'লোঁ কোনোবাই আৰু ফটো মাৰিছে কোনোবাই আমাৰ বাইদেউক বোলে কেইকপিমান ফটো মাৰি দিব লাগে তাই যিহেতু এই ফটো চটো এইবিলাকত অলপ বেছিকৈ চাওক গতিকে এইবিলাক নাখৰামি কৰি খুব ভাল পায় চাওক তাই অলপ নাখৰামিবিলাক আপোনালোকে চাওক গিটাৰ পাৰ্টি হিচাপে চবকে আইচক্ৰীম খুৱাই দিছোঁ গিটাৰৰ পাৰ্টি গিটাৰত পাৰ্টি হিচাপে ফাৰ্ষ্ট হেৰি আইচক্ৰীম এটা খাই লৈছে নহ'লে আমাৰ আকাশ ছাৰ আছে ফাৰ্ষ্ট আজি খাইছোঁ হা মই আজিলৈকে খাই পোৱা নাই আজি ফাৰ্ষ্টত খাইছোঁ আইচক্ৰীম খাই নাপায় মানে এইটো ষ্টাইলত খাব নাই বাটেটো খাওঁ 10 টকীয়াটো ঠগি ঠগি যাতা পায় মই এইফালে বাইদেউ টাইম ৱেষ্ট কৰি দিম পিছত টাইম ৱেষ্ট কৰি নামি লোৱা এতিয়া আমি আইচক্ৰীম খাই মামাহঁতৰ ঘৰলৈ যাব ওলাইছোঁ কাৰণ বহুত দেৰি হৈ গ'ল গিটাৰ চাওঁতে আৰু ফোন কৰি আছে মামা ঘৰৰ পৰা যে সোনকালে আহ বুলি তো এতিয়া আমি যাওঁ মামা ঘৰলৈ টাউন এতিয়া বন্ধই হ'ল আৰু টাউন নাই এইফালে এইফালে বাগান আছে আইতা আইতা এয়া মামি কি কাম কৰিম মই সেইকাৰণে মই কামেই কৰা নাই হাত ভঙা বুলি এতিয়া পূৰা মিউজিকৰ মেহফিল চলি আছে আৰু চবেই মিউজিকত ব্যস্ত আকাশ ছাৰ আমাৰ লগত আহিছিলে তেওঁ ব্যস্ত আৰু ভাইটিৰ লগৰ কেইটামানো আহিছে সিহঁতেও তো মানে ঘৰ পূৰা গৰম হৈ আছে এই যে অলপ ফিমেল ভইচ এটা আহি আছে লাহে লাহেকৈ এয়া অইন কোনো নহয় মোৰ মাতাশ্ৰী কাৰণ মোৰ মায়ে গানত বিঘাৰত লৈ থৈ দিছে আৰু পূৰা বেকগ্ৰাউণ্ড মিউজিক গাই আছে মায়ে চলক কৈ যাওকচোন কি কি আছে আজি কচু দাইল ঔটেঙা এইখিনি দাংবডি নিৰামিষ ভাজি এইখিনি চালাড এইখিনি এয়া গাহৰি বইল অৱশ্যে টেষ্টি এইখিনি আকৌ
তাৰপাছতে আৰু চাটনি আছে দেই চাটনি ন মামী ন মামী এইখিনি কিহৰ হয় জাষ্ট পাছলৈ কচু চাটনি এইখিনি কচু চাটনি এইখিনি হেৰি হয় নে পানী টেঙা টেঙা এইখিনি ৰঙালাও গুটি আৰু বাদাম কি মিক্স আছে হয় নি কঁঠাল গুটি তাৰপিছত সেউজীয়া কি ধনিয়া দি দিলে নে পদিনা ভোট জলকীয়া আছে এইখিনি গাজ আছে আৰু গাহৰি বইল আৰু কিবা এইখিনি আছে এইখিনি চিকেন পকৰা এতিয়া খানাটো সোনকালে ৰেডি কৰিব লাগে কাৰণ বহুত দেৰি হৈ গৈছে এয়া মেইল পাৰ্টি চবতছে আগত খাই ল'লে মামাহঁতি খাই আছে চবেই খাই আছে তো মামাহঁতি খাই লওক তাৰপাছত আমি ফিমেল পাৰ্টি পুৰা এনজয় কৰি খাওঁ পুৰা স্পেচিয়েলকৈ খাওঁ তো চাগে বা ভিডিঅ' কৰিব নোৱাৰিব পাৰোঁ লেডিজ আমি খাই থাকোঁতে তাৰমানে জেন্টছখিনি মই দেখাই থাকিম বাৰু কিবা ক'ব নি বাইদেউ কিবা ক'ব নি আমি আজি আহিছোঁ নাহৰকটীয়ালৈ সকলোৱে জানে আমি আজি খুব ফূৰ্তি ফাৰ্তা কৰিলোঁ খোৱা বোৱা অলপ আপোনালোকক সকলোকে দেখাই দিলোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এতিয়া খাই বৈ বাহিৰত সকলোৱে অলপ ৰেষ্ট হৈ আছে তো এতিয়া যাব লাগিব আৰু প্ৰায় আমি 1 ঘণ্টামান সময় লাগি যাব ঘৰ পাওঁতে গতিকে ক'ত কেনেকৈ কোন এতিয়া খাই বৈ আটাইবিলাকে কথা পাতি বহি আছে অলপমান দেখাই দিব মন কৰিছোঁ চাৰ্মিক মন খাই বৈ আজৰি হৈ আছে এতিয়া এই কোন কেনেকৈ বহি আছে খাই বৈ অকণমান দেখাই দিয়ে আমি আৰু দেখুৱাৰ পিছতে আমি ঘৰলৈ যাম ৰাস্তাত অকণমান কিবা কিবি ফুটেজ দেখাম তাৰপিছত আমি ইমানতে ভিডিঅ'টো সামৰি দিম দেখাই দিয়া যাব हेलो चलो जाओगे आओ सबके तुल लो আমি ঘৰলৈ যাম ইয়াতো কমচে কম তো 10-18 হৈ গ'ল চাগে ঘৰ পাওঁতে 11টামান বাজিব চাগে তো আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ কাৰণ কি কয় আৰু তো নাই একো দেখা হৈছিলে ঘৰটো আছে ঘৰতে আছে এইটো আইতা ৰুম মই ইয়াত থাকি বহুতেই ভাল পাইছে কিন্তু আইতা ৰুম ভাবিছোঁ যে থাকি যাওঁ বুলি কিন্তু কাইলৈ কোনে নিব সেইকাৰণে আৰু যাওঁগৈ আৰু কাৰণ বিচনাখিনি চব বেলেগ কৰিলে এইখিনিতে ভাত খাবলৈ আনিলে তাৰমানে জেগা নহৈছিলেগৈ মাটিত খালোঁ বহি পিনি ধুনীয়াকৈ ভাল লাগিলে আজি বহুত দিনত আহিলোঁ বহুত দিনত নহয় আৰু 15 আগষ্টত আহিছিলোঁ তেতিয়া আকৌ আহিছোঁ ঘৰলৈ যাওঁ তো এইটো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিখিনিয়ে ছাবস্ক্ৰাইব কৰি থৈছে বহুত বহুত থেংক ইউ তো চলো বাই বাই